হয়, এতিয়া নিৰ্বাচনৰ বতৰ সমগ্ৰ অসমৰ লগতে কলিয়াবৰতো আৰম্ভ হৈছে নিৰ্বাচনৰ ধুমুহা, নিৰ্বাচনৰ বতাহ। গতিকে মই এতিয়া আহি উপস্থিত হৈছোঁহি কলিয়াবৰ বিধানসভা সমষ্টিত। আজি যিহেতু কলিয়াবৰ বিধানসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব হাই প্ৰফাইল নেতা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। গতিকে আহক মই মোৰ সতীৰ্থ সাংবাদিকক সমগ্ৰ পৰিৱেশ দেখাবলৈ অনুৰোধ কৰিছোঁ। আজি যিহেতু ইয়াতে লোকাৰণ্য হৈ পৰিছে, বহু মানুহ ইয়াতে সমাগম হৈছে। গতিকে আজি কেনেকুৱা লাগিছে? আজি বহুত ভাল লাগিছে। কি ক'ব বিচাৰিব? আজি যিহেতু হাই প্ৰফাইল নেতা হিমন্ত বিশ্ব শৰ্মা ইয়ালৈ আহিব, নিৰ্বাচনী প্ৰচাৰ চলাব, আজি বাইক ৰেলী কৰিব, গতিকে আপোনাৰ মনৰ অনুভৱ কেনেকুৱা? মনোভাৱ মানে কি, কেশৱ মহন্তটো 100% জিকিবই, কোনো চিন্তা কৰিবলগীয়া কোনো কথাই নাই। 100% তেখেতে ক'ব বিচাৰিছে 100% কেশৱ মহন্ত জয় হোৱাটো নিশ্চিত। ইয়াত আৰু বাইদেউহঁত আছে, মই জানিব চেষ্টা কৰিম। বাইদেউ কেনেকুৱা লাগিছে? আজি বহুত ভাল লাগিছে। কলিয়াবৰত জনসমাগম দেখি পেলাই বহুত ভাল লাগিছে, আমি আনন্দিত। আৰু আমাৰ মানে আশা আৰু কামনা তেখেতক বিপুল ভোটৰে কলিয়াবৰৰ পৰা জিকাই মানে জয়যুক্ত হৈ যায়। কেশৱ মহন্ত বিপুল ভোটত জয়যুক্ত হ'ব তেখেতে ক'ব বিচাৰিছে। আৰু বাইদেউহঁত আছে, বাইদেউ কওক কেনেকুৱা আজি অনুভৱ আপোনালোকৰ? বহুত ভাল লাগিছে আমাৰ। আজি কি ক'ব? আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিব কিছু সময়ৰ পিছত, তেখেতত আপোনাক সুধিব বিচাৰিছোঁ কলিয়াবৰত কেনেকুৱা বতাহ, কেনেকুৱা? বহুত ধুনীয়া। কেশৱ মহন্ত জিকিব আমাৰ কলিয়াবৰ, সেইটো আশা আছে। হয়, কেশৱ মহন্ত জিকিব আৰু সমগ্ৰ পৰিৱেশ দেখাই আছোঁ, আমাৰ মোৰ সতীৰ্থ সাংবাদিকে দেখাই আছে। আৰু ইয়াতে আছে কিছু লোক ইয়াতে আছে। হয় দাদা, আজি হিমন্ত বিশ্ব শৰ্মা কিছু সময় পিছত ইয়ালৈ আহিব, আপোনালোকৰ মনৰ অনুভৱ কেনেকুৱা? বহুত আনন্দিত আমি। কলিয়াবৰত আহিব, তেওঁ বাইক ৰেলী কৰিব, বৰ আনন্দিত আমি। কি ক'ব বিচাৰিব আজি এই ফিল্ডৰ পৰা? কলিয়াবৰবাসী ৰাইজক কি ক'ব বিচাৰিব? কলিয়াবৰ ৰাইজক এইটোৱে অনুৰোধ যে বিজেপিক মিত্ৰজোঁটৰ প্ৰাৰ্থী শ্ৰী কেশৱ মহন্ত ডাঙৰীয়াক ভোট দি জয়যুক্ত কৰে যেন। ৰেলীটো আমাৰ ষ্টেডিয়ামৰ পৰা আৰম্ভ হ'ব, মিছা হৈ পেলাই কৰিতলত সমাপ্ত হ'ব। হয়, মোৰ সতীৰ্থ সাংবাদিকে সমগ্ৰ পৰিৱেশ দেখাই আছে। আজি যিহেতু মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তৰ হৈ প্ৰচাৰ চলাব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। গতিকে ইয়াত আৰু আছে দাদা, আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিব কিছু সময় পিছত, আপোনালোকৰ মনৰ অনুভৱ কেনেকুৱা? মনৰ অনুভৱ, আমি কলিয়াবৰত এইবাৰ বহুত বিশাল ভোট লৈ জিকিম, এইটো কথা নিশ্চিত। আজি এই পৰিৱেশে আপোনালোকক কৈছে যে অসম গণ পৰিষদ জিন্দাবাদ। হয়, তেখেতে ক'ব বিচাৰিছে বিপুল ভোটত কেশৱ মহন্ত ডাঙৰীয়া জয়যুক্ত হ'ব। আৰু সমগ্ৰ পৰিৱেশ মোৰ সতীৰ্থ সাংবাদিকে দেখাই আছে। এই ফিল্ডৰ পৰাই আজি আৰম্ভ হ'ব বাইক ৰেলী। গতিকে সমগ্ৰ পৰিৱেশটো আমি আছাম এক্সপ্ৰেছ 24 দৰ্শকসকলক আমি দেখাবলৈ চেষ্টা কৰিছোঁ।